নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেল স্কুল অসমলৈ আজি আমি আৰম্ভ কৰিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা সেই বিষয়টো হৈছে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা অসম কেবিনেট 23 ছেপ্টেম্বৰ 2023 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে সেই বিষয়টো হৈছে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ চিকিৎসা ব্যয়ৰ যেটো পৰিমাণ হ'ব সেই পৰিমাণখিনি সম্পূৰ্ণ ৰাজ্য চৰকাৰে ব্যয় কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত আলোচনা কৰিছিল লগতে বিধেয়ক এইখন উত্থাপন কৰিছিল আৰু এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব যে অটল অমৃত অভিযান সোসাইটি অনলাইন পোৰ্টেলৰ জৰিয়তে সম্পন্ন কৰা হ'ব আৰু লগতে কোন সকল উপকৃত হ'ব যে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ সকলে নিদানিক প্ৰতিষ্ঠান আইনৰ অধীনত প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সুবিধা সম্পন্ন পঞ্জীয়নভুক্ত যিকোনো চৰকাৰী বা ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব পাৰিব মানে চৰকাৰী চিকিৎসালয়ত পাৰিবই লগতে যিখন চৰকাৰৰ লগত টাই আপ কৰা থাকিব যে তেখেতসকলে ৰিকমেণ্ডেশ্যন দিয়া থাকিব এইখন চিকিৎসা কৰিব পাৰিব প্ৰাইভেট হস্পিটেলত সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰিব লগতে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিশেষজ্ঞৰ উপৰিও চিকিৎসা শিক্ষা গৱেষণা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু বিত্ত বিভাগৰ বিষয়াসকলৰ অন্তৰ্ভুক্তিৰে অটল অমৃত অভিযান সোসাইটিৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত সিংগল এডমিছেবল এখন বোৰ্ড ব্যৱস্থা কৰা হ'ব অটল অমৃত অভিযান সোসাইটি গঠিত হ'ব আৰু লগতে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত চিকিৎসা সেৱা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বীমা আঁচনিৰ হাৰত কৰা হ'ব চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিখন স্কিম আছে সেই স্কিমখনৰ আণ্ডাৰতে কৰা হ'ব চেন্ট্ৰেল গভৰ্ণমেণ্টে যিটো ফাণ্ড দিব পইচা দিব সেইটোৱে আমাৰ অসম চৰকাৰো দিব মানে আৰু লগতে গ্ৰেড অনুসৰি নিৰ্ধাৰণ কৰা পৰিমাণৰ সৈতে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে আগবঢ়োৱা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বীমা আঁচনিৰ ৰাশিৰ আধা হিচাপে কৰ্মচাৰীসকলে দৰমহাৰ পৰা মাহিলী প্ৰিমিয়ামটো বাছনি কৰিব পাৰিবা যেনেকৈ আমি হেল্থ ইঞ্চুৰেঞ্চ কৰোঁ ঠিক সেইদৰে বাছনি কৰিব পাৰিবা আৰু নতুনকৈ নিযুক্তিপ্ৰাপ্ত সকলো কৰ্মচাৰী এই আঁচনিখনৰ বাবে বাধ্যতামূলক হ'ব লগতে মুখ্যমন্ত্ৰী মহোদয়ে লোকসেৱা আৰোগ্য যোজনাৰ সৈতে সমান্তৰালভাৱে অব্যাহত থাকিব বিদ্যমান মেনুৱেল চিকিৎসা পৰিশোধ প্ৰক্ৰিয়া লগতে মেনুৱেল চিকিৎসাখিনিও কৰিব পাৰিব আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰাই চৰকাৰী চিকিৎসালয়ত নগদবিহীন সুবিধা উপলব্ধ কৰা হ'ব অহা বিত্ত বছৰৰ পৰা মানে এপ্ৰিলৰ পৰাই এইখিনি কাৰ্যকৰী হ'ব যেতিয়া বাজেট উত্থাপন হ'ব তাৰ পিছৰ পৰাই এপ্ৰিলৰ পৰা আৰু এই প্ৰক্ৰিয়া জমা দিয়াৰ 90 দিনৰ নিৰ্ধাৰিত ৰূপান্তৰৰ সময় আৰু আগৰ প্ৰক্ৰিয়াৰ বিপৰীতে 90 ডেজ লাগিব গোটেই কামখিনি আৰু অস্ত্ৰোপচাৰৰ পাছত চিকিৎসাৰ বাবে OPD ঔষধৰ ব্যয় পৰিশোধ নিশ্চিত কৰিব মানে আৰু লগতে আজি মই এটা ভিডিঅ' দিছিলোঁ মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে সেই ভিডিঅ'টোত খুব ধুনীয়াকৈ দি থোৱা থাকে তেখেতে কি কৈছিলে গতিকে আপুনি ভিডিঅ'টো আপোনালোকে চাব পাৰিব আৰু লগতে এখন এখন ৰেজিষ্ট্ৰেশ্যন হৈ আছে মই ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে চাব পাৰিব সকলে এটা পোৰ্টেল আমি ইয়াত মুকলি কৰিছো পোৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগে নিজৰ নামটো পঞ্জীয়ন আছে কাৰণ আমাৰ CPMSৰ ডাটাৰ পৰা আমি তাক অলৰেডি ৰাখি থৈছো কিন্তু আমাৰ ডিপেন্ডেন্ট সকলৰ নাম যে মোৰ মা কোন দেউতা কোন মোৰ ল'ৰা ছোৱালী কোন এখেতসকলৰ নাম যিমান সোনকালে পাৰে আমি পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিব লাগিব পঞ্জীয়নৰ বাবে কিয়স্ক থাকিব
পোৰ্টেলৰ ঠিকনা মুকলি কৰি দিয়া হ'ব আৰু চৰকাৰৰ ফালৰ পৰা ইয়াক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। মই ভাবোঁ যে বিভিন্ন ছাৰ্ভিচ এছ'চিয়েশ্যনে নেতৃত্ব ল'লে সেই কামটো অধিক সুকলমে সমাধান হ'ব। পঞ্জীয়ন হোৱাৰ পিছত মোৰ যদি বেমাৰ আজাৰ হয়, মই বিচৰা মতে যিকোনো হস্পিটাললৈকে মই যাব পাৰিম। মোক ৰেফাৰেলৰ কোনো প্ৰয়োজন নাই। মই যি হস্পিটালত যাব বিচাৰোঁ মই সেই হস্পিটালতে যাব পাৰিম। মই ডাউন টাউনত যাম নে GNRCত যাম নে মই মেডিকেলত যাম নে মই এপ'লো চেন্নাইত যাম নে মই মেক্সত যাম, তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা মেডিকেল কলেজত গৈ ৰেফাৰেল চাৰ্টিফিকেট ওলোৱাৰ প্ৰয়োজনীয়তা নাথাকিব। ইয়াৰ পৰিৱৰ্তে পোনে পোনে আপোনালোকে চিকিৎসালয়খনত যাব পাৰিব আৰু CGHS ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বেমাৰৰ বিপৰীতে যিটো পুঁজি, সেই পুঁজি আপোনালোকে চৰকাৰৰ পৰা পাব পাৰিব। কোনোবাই যদি ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পুঁজিতকৈ বেছি টকা খৰচ কৰিব খোজে বা আন কিবা তেওঁলোকৰ নাৰ্ছিং হোমৰ লগত কথা বতৰা থাকে, মেডিকেল কলেজৰ লগত কথা বতৰা থাকে, তাৰ দায়িত্ব চৰকাৰী কৰ্মচাৰীজনৰ নিজৰ। কিন্তু আমি ভাৰত চৰকাৰে নিজৰ কৰ্মচাৰীক যিমান ৰিইম্বাৰ্চমেণ্ট কৰে, আমিও আমাৰ কৰ্মচাৰীক সিমান টকা ৰিইম্বাৰ্চমেণ্ট কৰিম। মেডিকেলৰ পৰা মই ওলাই আহিলোঁ, মেডিকেলত মই যি য'ত দিব লাগে মই পে' কৰিলোঁ, কৰি মই পোৰ্টেলত হয় হস্পিটালত থাকোঁতেই বা হস্পিটালৰ পৰা ওলাই আহি পোৰ্টেলত মই মোৰ ক্লেইম ৰেইজ কৰিম। যেতিয়া ক্লেইম ৰেইজ আমি কৰিম, আমাৰ লগত থাৰ্ড পাৰ্টি থাকিব যোনে অনুসন্ধান কৰিব যে আপুনি সেই মেডিকেল বা হস্পিটালখনত আছিলে নে নাই, আপোনাৰ ইমান টকাই বিল হৈছিলে নাই বা আপোনাৰ ইমান টকাই ট্ৰিটমেণ্ট কষ্ট হৈছিলে নে নাই। সেইখিনি সন্তুষ্ট হোৱাৰ লগে লগে থাৰ্ড পাৰ্টিয়ে পোৰ্টেলৰ জৰিয়তে আমালৈ ৰিকমেণ্ডেশ্যন কৰিব যে হয় তেখেত হস্পিটালত থকাটো সত্য, তেওঁক আমি এই টকা পইচা বিল দিব পাৰোঁ। অটল অমৃত অভিযান ছ'চাইটিৰ ভিতৰতে এখন মেডিকেল এডমিছিবিলিটি বোৰ্ড থাকিব, যাক কৰ্মচাৰীসকলে দেখা নাপায়। এইটো এটা বেকৰুম এক্সাৰচাইজ হ'ব, কাৰো ওচৰত যোৱাৰ প্ৰয়োজন নাই, আমি দেখা নাপাওঁ আৰু হেল্থ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ আদি তাত যোৱাৰ প্ৰয়োজন নাই। আমি চিম্পলি চাম যে এওঁ ইমানখিনি ট্ৰিটমেণ্ট কৰিছিলে আৰু থাৰ্ড পাৰ্টিয়েও তেওঁক চাৰ্টিফাই কৰিছে, গতিকে আমি তেওঁৰ বেংক একাউণ্টলৈকে টকাটো পঠাই দিম।